হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো থাম্বনেইল দেখি হয়তো গম পাইছেই কিহৰ ওপৰত। আজি আমাৰ সখীৰ ৰিচিপশ্যন পাৰ্টি। আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ, দুলীয়াজানত আমি জোৰোণ দিব গৈছিলোঁ। আজি তাকে ৰিচিপশ্যন পাৰ্টি আমি আহি পালোহি। আহি পাওঁতে অকণমান দেৰি হৈ গ'ল, এখেতৰ অকণমান কাম থকাৰ বাবে 7টামান বাজিবই হ'ল। আৰু মানুহবোৰ অকণমান হেৰেঙা হৈছেগৈ আৰু লগৰখিনি আছে আৰু এনেকৈ তাকে যি পাৰোঁ আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। আৰু এই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ, আগৰ পাতাই ওলোৱা নাছিলে, এবাৰ ধুনীয়াকৈ ওলাইছে। আজি পুৰা ধুনীয়াকৈ ওলাইছে দেই। আৰু এতিয়া মানুহ অকণমান কম হৈছেগৈ আৰু সকলোৱে ফটো মৰাত ব্যস্ত দেখিছে। আৰু তাকে আপোনালোকক কি পাৰোঁ অকণমান দেখাব ট্ৰাই কৰিম। আমাৰ বন্ধুনি আহি মই পাইছোঁহে খাইছোঁ। বিয়া খতম কৰি দিলোঁ। ময়ে ওলাইছোঁ কালি নোলালা যে সেইকাৰণে এবাৰ উলিয়াইছিলোঁ। এতিয়া 9টামান বাজি গ'ল আৰু ওলাইছোঁ। ঘৰলৈ আহিব লাগিব। সকলোৱে ফটো মৰাত ব্যস্ত। আৰু এইফালে দেখিছেনে মা আৰু দেউতা, মানে দৰাৰ মাক দেউতাক, তেওঁলোকে ফটো মাৰিছে। শেষত বিয়া বাই বাই। তেন্তে আমি গৈ থাকোঁ আৰু বিয়াৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আৰু হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আছোঁ মাৰ ঘৰত। মই বৃহস্পতিবাৰে আহিলোঁ ইয়ালৈ, 3 দিনমান হ'ল অহা। আৰু কিন্তু এইকেইদিন ভিডিঅ' কৰা নাই বাৰু, কিন্তু মানে কিনো ভিডিঅ' কৰিম আৰু আপোনালোকক দেখাবলৈ তেনেকৈ একো নাছিলেও। কিন্তু আজি ভাবিলোঁ আমাৰ পাপাই মানে ছিজনেল খেতি কৰিছে, মানে ঠাণ্ডা দিনৰ, আৰু তেওঁ খোৱাতকৈ মানে কৰাত বহুত চখ। আপোনালোকক মই তাকে দেখাম বুলি ভাবিলোঁ কিনো কৰিছে। ভালকৈ হোৱাগৈ নাই, কিন্তু যেনেকৈ আছে মই তেনেকৈ দেখাম বাৰু আপোনালোকক। তেন্তে ভিডিঅ'টো চাই থাকিব। বেছিকৈ কৰা নাই, অকণমান কৰিছে। এয়া লফা আৰু ধনিয়া একেলগে দি থৈছে, ডাঙৰ হৈছে আৰু। কিন্তু আমাৰ এইফালে বহুত বান্দৰ হয়, বান্দৰৰ পৰা বহুত মানে দিগদাৰ কৰিবৰ কাৰণে এইবোৰ চব উঘালি পেলাই বান্দৰে আহি। হ'লেও বাৰু অকণমান মায়ে ৰখি আছে আৰু দুপৰীয়া এনেকৈ অকণমান চাব লাগে। আৰু বান্দৰৰ পৰাই দেখিছেনে টেঙামৰা ইমান ডাঙৰ হৈছে 2জোপা। আৰু টেঙামৰা কোনে খাই ভাল পায় ক'বচোন, মোৰ হ'লে বহুত ভাল লাগে। আৰু এফালে লফা হৈছে, এফালে ৰঙামৰিচা, লাই শাক। আৰু এইডোখৰত যে লাই শাক আগৰবাৰ খাই উঘালিলে আকৌ নতুনকৈ সিঁচিব লৈছে। আৰু এতিয়া জলকীয়া আছে, পকি আছে অকণমান, আকৌ ভেন্দি হৈছে এনেকৈ। এইফালে ফ্ৰেঞ্চবিন দিছে আৰু
এনেকৈ তিয়ঁহ চিয়ঁহ এনেকৈ দিছে আৰু অকণমান কৰিছে আৰু যিহেতু মানুহ ইমান নাই আৰু এজোপা আমাৰ গোল নেমু এবাৰ ফাৰ্ষ্ট লাগিছে। আৰু দেখিছেনে বান্দৰে অমিতা গছৰ আগ চাক ভাঙি থৈ গুচি গ'ল। আৰু এইফালে বেঙেনা পুলি ৰুইছে, এইটো ডাঙৰেই হ'ল আৰু এইফালে অমিতা পুলি ৰুইছে আৰু বেঙেনা এনেকৈ ৰুইছে, তিয়ঁহ দিছে। তিয়ঁহকেইজোপা বগাবলৈ ষ্টাৰ্ট কৰিছে আৰু বেছি নহয় আৰু অকণমান আপোনালোকক তাকে দেখাওঁ বুলি ভাবিলোঁ। কাৰণ মানে কৰিবলৈ একো সুবিধাই নাই বান্দৰৰ পৰা, আৰু কুকুৰাবোৰে খুচৰি দিয়ে যে সেইকাৰণে বহুত দিগদাৰ হয়। আৰুনো কি দেখাম, আৰু এবাৰ লাই শাক খাই গ'লোঁ, লাই আৰু মূলা এবাৰ খালোঁ। খোৱাৰ পাছত এইখিনি আকৌ কৰি দিলে, আকৌ নতুনকৈ পেলাব বোলে। ইফালে মৰাণ দাদাও আছে, মৰাণ দাদা বহুত হৈছিলে। আৰু এইফালে এইবিলাক ডাঙৰ যে হয় লাই শাকবিলাক, ছমহীয়া নে কি লাই বুলি কয়, কজলা লাই সেনেকৈ দি থৈছে। কিন্তু কুকুৰাই মানে পূৰা খুচৰি মুচৰি বেয়া কৰি দিলে। আৰু ইয়াত আমাৰ গুটি লাগিছে আৰু এজোপা দেখিছেনে আমাৰ ডাঙৰ জেতুকা এজোপা আছে। আৰু এজোপা কুন্দুলি আৰু জাতিলাও একেলগে আছে। আৰু এইবিলাক মান ধনিয়া, নগা ধনিয়া বুলিও কয় বাৰু। ডাঙৰ হৈ আছে পূৰা, মই বহুত ভাল পাওঁ খাই। কুকুৰাৰ কাৰণে এনেকৈ দি থৈছে দেই মানে। আৰু এইফালে চাওক আমাৰ পূৰা নেমু এইফালে পকিও আছে, আকৌ নতুনকৈ লাগিছেও কলি। আৰু পাপাই এনেকৈ চূণ ছিটিয়াই থৈছে কেনেৰুৱাই নাখাবৰ কাৰণে। আৰু এই নেমুজোপা 12 মাহেই লাগি থাকে, মানে এজাৰি লাগি যায় আকৌ নতুনকৈ লাগে। বহুত খুৱাইছে মানে নেমুজোপাই বহুত। আৰু মানে পাছফালেও জোপা আছে, আৰু এইখিনি গোটেইখিনি মৰাণ দাদা। এইবাৰ খনাই নাই মানে, খাবলৈ হ'লে এজোপা দুজোপা ভাবিলোঁ আপোনালোকক আমাৰ ঘৰৰ ফুলখিনিও দেখাওঁ। এয়া চব ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এইখিনি চব পাপাই কৰিছে দেই, মায়ে নাই কৰা হ'লে। এইবোৰ পাপাই ৰুইছে মেলিছে এনেকৈ ছাইডত, কাৰণ আমাৰ পদূলিটো অকণমান দীঘল হয়, সেইকাৰণে এনেকৈ ৰুই দিছে। আৰু চব গোটেই সোপা ফুলিলেই মানে, আৰু ফুলিব বাকী আছেই, ছিজন আহিছেহে ফুলাৰ। ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ ফুলখিনিও। মাজে ঢেৰ আছে, মানে মই অকল ওপৰৰ ফুলি থকাখিনিয়ে দেখাইছোঁ। তলত তগৰ ফুল আৰু গোলাপ ফুলৰ ডাল দি থৈছে, চব পোখাই আছে। এয়া চাওক নাৰ্জী ফুল, আৰু চব ডাঙৰ ফুলিছে এইবাৰ। খালি অকণমান ওখ হৈ গ'ল, হ'লেও দেখিব বহুত ধুনীয়া লাগিছে। ফটোত মানে ভিডিঅ'ত কেনেকুৱা আহিছে নাজানো, কিন্তু অৰিজিনেল মানে বহুত ধুনীয়া দেখি। মানে পদূলিটো দীঘল যে, আৰু ইমান ডাঙৰকৈ ফুলিছে। আৰু এইবাৰ কেইবাটা কালাৰৰ ফুলিছে। আৰু এইফালে আমাৰ এইটো দুষ্টটো, আমাৰ ঘৰত যে পোৱালি দিছিলে, এইটো মই লগত লৈ আহিলোঁ ইয়ালৈ ঘৰলৈ। আকৌ যাওঁতে এবাৰ লৈ যাম, কাৰণ আমাৰ ঘৰত এটা অলৰেডি আছেই, আপোনালোকক মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ। সেইকাৰণে আকৌ লৈ যাব লাগিব, কিন্তু মই লগতে লৈ আহিলোঁ। আৰু ইমানেই ভাল পাইছে ইয়াত বননিত, মানে পূৰা খেলিছে। মানে ঘৰত তেনেকৈ বননি নাই যে, সেইকাৰণে ইয়াতে তাই বহুত ভাল পাইছে মানে। তেন্তে আজি ভিডিঅ'টো ইমানেই আছিলে, আৰুনো আপোনালোকক কি দেখাম, সেয়াই দেখালোঁ। আৰু ঘৰৰ অকণমান পৰিৱেশ, আৰু দুটাও বহি আছে দেখিছেনে, ককাই আৰু ভাই। আৰু তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ